নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আহিছোঁ মই এখন ৰেষ্টুৰেণ্টলৈ আৰু এই ৰেষ্টুৰেণ্টখন অৱস্থিত হয় ডিব্ৰুগড় নতুন গাঁৱৰ ভোগজৰা ৰেষ্টুৰেণ্টৰ অপজিটত আৰু তাৰ নামটো হৈছে বৰুৱা সুইটছ এণ্ড ৰেষ্টুৰেণ্ট য'ত ইণ্ডিয়ান আৰু চাইনিজ দুইটা এভেইলেবল হয় আৰু ইয়াতে লিখা আছে মৌ এণ্ড মিঠাই ঘৰ আৰু লিখা আছে উখানৰ জ্যোতি আহক থলুৱা খাওঁ এনেকৈ আমি এন্ট্ৰেন্সত এনেকৈ সোমাই যাব লাগিব সোমাই গৈ আমি দেখিছোঁ সুইটছ বিভিন্ন ধৰণৰ সুইটছ ইয়াত এভেইলেবল হয় আপোনালোকে দেখিবলৈ পাইছে আৰু এইফালে যে দেখিছে এইফালে হৈছে ৰেষ্টুৰেণ্টখন য'ত আপোনালোকে বিভিন্ন ধৰণৰ থলুৱা খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব আৰু এই প্লেচটো হৈছে ছাৰ্ভিচ প্লেচ যাৰ পিছফালে আছে কিটচেনটো আৰু এইফালে হৈছে ৱাছৰুম হয় আৰু মই আপোনালোকক দেখুৱাম ভিতৰৰ অংশটো এয়া মই সোমাই গৈছোঁ এয়া ড্ৰেগনটো দেখিছে তাতে লিখা আছে বৰুৱা সুইটছ এণ্ড ৰেষ্টুৰেণ্ট আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেট কৰিছে আৰু এয়া হৈছে প্লেচ দেখিছেনে কিমান হাইজিন মেইনটেইন কৰিছে তেওঁলোকে এটা কেপ পিন্ধি আছে যিবিলাকে ছাৰ্ভিচ প্ৰভাইড কৰে কিমান হাইজিন তেওঁলোকে মেইনটেইন কৰি ৰাখিছে ৰেষ্টুৰেণ্টখনত আচলতে এখন সম্পূৰ্ণ নতুন হয় ৰেষ্টুৰেণ্টখন আৰু ৰাইজে তেওঁলোকক মৰম দিছে আৰু এনেদৰে এই ৰেষ্টুৰেণ্টখন গঢ়ি উঠিছে এতিয়া মই আপোনালোকক মেনুখনৰ সৈতে চিনাকি কৰি দিম লিখা আছে বৰুৱা সুইটছ এণ্ড ৰেষ্টুৰেণ্ট ইয়াত দেখিছে ব্ৰেকফাষ্ট মটন আৰু আপোনালোকে প্ৰাইচবিলাকো চাই যাব এফৰ্ডেবল প্ৰাইচ হয় কম প্ৰাইচত আপোনালোকে ধুনীয়াকৈ খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াত ডাক মানে হাঁহ ফিছৰ বিভিন্ন ধৰণৰ ফিছ ইয়াতে আপোনালোকে উপভোগ কৰিব পাৰিব তাৰপিছত আছে থালিও আছে থালিও এভেইলেবল হয় ভেজ থালি টোপোলা ভাতো আছে পৰ্কৰ যিটো বেম্বো শ্বুট হয় বহুত সোৱাদ লগা হয় খাবৰ কাৰণে যিটো পপুলাৰ হয় চিকেনৰ ড্ৰাই ফ্ৰাইও আছে কাৰিও আছে লোকেল পাব তাৰপিছত আছে পনীৰ যিবিলাকে ভেজ খাব আৰু মই লৈ লৈছোঁ এয়া ভেজ থালি আপোনালোকে দেখিছে প্ৰথমতে আছে এয়া ভেজ এটা পকৰা দিছে তাৰপিছত দিছে পাপৰ আৰু ৰাইচ এয়া দেখিছে আপোনালোকে কোমোৰা তৰকাৰী হয় তাৰপিছত আছে মাটি দালি তাৰপিছত আছে এয়া দালি তাৰপিছত আছে যিটো তিল আৰু মটৰ চাটনি হয় তাৰপিছত আছে বেতগাজৰ ভাজি আৰু এয়া মচুন্দৰী চাটনি হয় আৰু এয়া হৈছে বেঙেনা আৰু আলু ভাজি এয়া হৈছে ৰঙালাও ভাজি আৰু এয়া হৈছে আলু পিটিকা আৰু এইফালে আছে হাঁহৰ মাংস কি বঢ়িয়া দেখিছেনে আপোনালোকে আৰু এইফালে হৈছে বেম্বো শ্বুট পৰ্ক যিটো গাহৰিৰ বেম্বো শ্বুট হয় কিমান মজা লাগিব আজি খাবৰ কাৰণে বন্ধু বান্ধৱীসকল ময়ো খাওঁ আৰু আপোনালোকে আহক উপভোগ কৰিব আৰু মই প্ৰথম লৈ লৈছোঁ এয়া ভেজ পকৰা প্ৰথমতে উপভোগ কৰিছোঁ তাৰপিছত আছে পাপৰ নৰ্মেল হয় যিকোনো ৰেষ্টুৰেণ্টত আপুনি যেতিয়া থালি ল'ব পাপৰটো দিয়ে মই প্ৰথমবাৰৰ কাৰণে উপভোগ কৰিবলৈ গৈ আছোঁ তিল আৰু মটৰ যিটো চাটনি ভাতৰ লগত কেনেকুৱানো লাগে আৰু আপোনালোকে চাই থাকিব সঁচাকৈ বহুত মজা লাগিছে খাবৰ কাৰণে আৰু তাত যিটো মানে এৰমা আহিছে এটা মাষ্টাৰ্ড অইল যিটো পিয়'ৰ মাষ্টাৰ্ড অইলৰ এৰমা এটা আহিছে তাৰপিছত মই লৈ লৈছোঁ বেতগাজৰ ভাজি যিটো সম্পূৰ্ণ এথনিক হয় থলুৱা হয় আমাৰ থলুৱা খাদ্যৰ ভিতৰত পৰে বেতগাজটো যিটো আমি বিহুৰ সময়ত খুব খাওঁ আৰু বেতগাজ ভাজিটো লৈ লৈছোঁ বেতগাজটো এনেও খাবলৈ অলপ তিতা লাগে কিন্তু বহুত উপকাৰী হয় স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় বেতগাজটো খায়ো বহুত ভাল লাগিলে মোৰ তাৰপিছত মই লৈ লৈছোঁ মচুন্দৰী যিটো চাটনি আছিলে আপোনালোকে দেখা পাইছিলে তাতে মচুন্দৰী চাটনি অলপ লৈ লৈছোঁ তাৰ লগত অলপ উপভোগ কৰোঁ এয়া মচুন্দৰী চাটনি ৱাহ ডিলিচিয়াছ ভেৰি নাইচ মানে নিজকে লাগি গৈছে যে হয় মই ঘৰতে ভাত খাই আছোঁ যেন এয়া গাহৰি যিটো বেম্বো শ্বুট বেম্বো শ্বুট যিটো পৰ্ক সেইটো মই বহুবাৰ খাইছোঁ বেলেগ ৰেষ্টুৰেণ্টত আৰু ইয়াতো মই আজি উপভোগ কৰিবলৈ আহিলোঁ ইয়াতনো কেনেকুৱা লাগে আৰু তেওঁলোকে ইয়াতে দিছে অলপ গাৰ্লিক দিছে আৰু ইয়াত দেখিছে গাহৰি কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ হয় তেওঁলোকে বইল কৰি ৰাখিছে আৰু এয়া সঁচাকৈ বহুত ভাল লাগিছে ৰেষ্টুৰেণ্টখনত যেনেকৈ লিখা আছে থলুৱা খাদ্য জুতি লওঁ সঁচাকৈ থলুৱা খাদ্য তেওঁলোকে গ্ৰাহকক দিছে আৰু সঁচাকৈ বহুত ভাল লাগিছে তেওঁলোকে কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই
মছলা নোহোৱাকৈ ইমান ধুনীয়াকৈ এটা এথনিক খাদ্য তেওঁলোকে আমাক দিছে সঁচাকৈ বহুত ভাল লাগিছে মোৰ। মই এতিয়া উপভোগ কৰিম হাঁহৰ মাংস। হাঁহৰ মাংস মই যেনেকৈ দেখা পাইছিলোঁ যে জুইত যে বনায় হাঁহৰ মাংসটো ঘৰত, ঠিক তেনেকুৱা নিচিনা লাগিছে। তাৰ যিটো মানে পিচবিলাক বহুত ষ্টেণ্ডাৰ্ড পিচ হয় আৰু ধুনীয়া পিচবিলাক। ৱাহ, মজা লাগিছে খাবৰ কাৰণে, বঢ়িয়া লাগিছে সঁচাকৈ বহুত ভাল লাগিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে আহিব আৰু এই বৰুৱা ৰেষ্টুৰেণ্টত আপোনালোকে উপভোগ কৰিব। আৰু মই এতিয়া লৈছোঁ অলপ ৰঙালাও চব্জি, তাৰ লগতো অলপ উপভোগ কৰোঁ। সঁচাকৈ তেওঁলোকে কোনো ধৰণৰ মছলা তেওঁলোকে দিয়া নাই, চ' সেইটো কাৰণে মোৰ ভাল লাগিছে খাবৰ কাৰণে। আৰু এতিয়া মই উপভোগ কৰিম বেঙেনা আৰু আলু চব্জিৰ সৈতে। আৰু আপোনালোকে দেখিবলৈ পাইছিলে ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পেলাই দিছিলে থালিত। এতিয়া মই লৈ লৈছোঁ কোমোৰাৰ চব্জি। এইখিনিতে মই কথা এটা কওঁ, এওঁলোকৰ যিটো থালি, সেই থালিত তেওঁলোকৰ ডেইলি যিবিলাক আইটেমবিলাক ডেইলি তেওঁলোকৰ সলনি হয়। চ' ডেইলি আপোনালোকে বেলেগ বেলেগ খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব যিটো ভেজ থালিত। আৰু এতিয়া মই লৈ লৈছোঁ এয়া নলটেঙা, যিটো কচুৰ লগত তেওঁলোকে বনাইছে। ক'ত ক'ত যে পাইছে তেওঁলোকে নহয় বস্তুবিলাক, বজাৰত মানে এইবিলাক বস্তু প্ৰায় এভেইলেবল নাথাকে। তেওঁলোকে বিচাৰি বিচাৰি আনি পেলাই এইবিলাক বস্তু ৰাইজক তেওঁলোকে খুৱাব বিচাৰিছে আৰু বহুত মজা লাগিছে খাবৰ কাৰণে। যিটো টেঙা টেঙা যিটো ভাৱ সেইটো আহিছে। আৰু এয়া মই চুপ লৈ লৈছোঁ, এয়া বেম্বু চুট হয়, মানে সঁচাকৈ পিয়'ৰ ট্ৰেডিশ্যনেল হয় খাদ্য সম্ভাৰ তেওঁলোকৰ। এবাৰ দুবাৰ নহয়, মই 3বাৰকৈ চুপ খাইছোঁ, বহুত বঢ়িয়া লাগিছে খাবৰ কাৰণে। যিটো বাঁহৰ যিটো মানে গাজ হয়, তাৰ যিটো এৰমা হয়, সেই এৰমাটো লাগিছে একচুৱেলি মোৰ জিভাত। আৰু বহুত তৃপ্তিৰে মই খাদ্যবিলাক উপভোগ কৰিছোঁ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে আহক এইখন বৰুৱা ৰেষ্টুৰেণ্ট আৰু চুইটছলৈ আৰু আপোনালোকে উপভোগ কৰক খাদ্য। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব, যাতে মই ইনস্পায়াৰ হওঁ আপোনালোকৰ কমেণ্টৰ পৰা আৰু নতুন নতুন ভিডিঅ' মই আপোনালোকক এনেকৈ দি যাব পাৰোঁ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।